হেল্ল' ভিউয়াৰ্ছ, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ পৰা। আজি আপোনালোকৰ মাজলৈ মই এটা নতুন ভিডিঅ' লৈ আহিলোঁ। ভিডিঅ'টো যিসকল খেতি বাতি কৰে বা খেতি বাতি সম্পৰ্কে জ্ঞান অৰ্জন কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল আৰু উপকাৰী। যিসকলে খেতি বাতি কৰে, নহ'লে শাক পাচলি খেতি বাতি কৰে, নহ'লে এনে খেতি বাতি কৰে, তেওঁলোকৰ কাৰণে ভাল এটা ভিডিঅ' হ'বলৈ গৈ আছে। সকলোকে মই এই ভিডিঅ'টো বিশেষভাৱে চাবলৈ অনুৰোধ কৰিছোঁ। আপোনালোকে মোৰ সন্মুখত দেখিছে এইটো বিশাল এটা মাটিমাহৰ পথাৰ। আপোনালোকে জানে যে ধুবুৰী জিলাৰ চৰাঞ্চলত যথেষ্ট পৰিমাণৰ মাটিমাহৰ খেতি কৰা হয়। আপোনালোকে যিটো জেগা দেখিছে স্পষ্টকৈ দেখিছে মাটিমাহৰ পথাৰ, কিন্তু ইয়াতে শস্যবিলাক দেখা গৈছে বহুখিনি হালধীয়া হৈ আছে। প্ৰায় ধৰক 50 to 70% মানে হালধীয়া হৈ আছে। এই হালধীয়া বেমাৰ কিয় হয় আৰু কেনেকৈ বিয়পে আৰু ইয়াৰ চিকিৎসা আছে নেকি, যদি চিকিৎসা আছে কি চিকিৎসা হ'ব পাৰে, এই সম্পৰ্কতে মোটামুটি মূলত আজিৰ এই ভিডিঅ'টো। কেৱল মাটিমাহ নহয়, অন্যান্য শাক পাচলিতো এই হালধীয়া বেমাৰটো হয়। এই হালধীয়া বেমাৰটো বিশেষকৈ যিটো ভেন্দি, সেই ভেন্দিটো কিন্তু যথেষ্ট প্ৰকাৰৰ হালধীয়া বেমাৰ হোৱা দেখা যায়। আৰু যিটো আৰু অন্যান্য শাক পাচলি যেনেকৈ আপোনাৰ অমিতাটো হয়, কিন্তু অমিতাটো হয় আৰু মেজ মানে মাকৈ, যিটো আপোনালোকে বহুতে গমধান বুলি কয়, গমধান বা মাকৈ, আৰু বঙলাত যিটো ভুট্টা কোৱা হয়, তাতো কিন্তু এনেধৰণৰ মানে যিটো হালধীয়া বেমাৰ হয়। এই বেমাৰটোৰ যিটো নাম, যিটো বেমাৰৰ নাম সেইটো হ'ল মজাইক ৰোগ, মজাইক। এই মজাইক বেমাৰ বুলি কোৱা হয়। আপোনালোকে চাইছে এইবাৰ ধুবুৰী জিলাৰ কিন্তু খেতিপথাৰত যথেষ্ট পৰিমাণে এই বেমাৰ দেখা দিছে। বহু কৃষকে ইতিমধ্যে এই বেমাৰৰ কবলত পৰি একেবাৰে নিজৰ খেতি পৰিৱৰ্তন কৰিবলৈ বাধ্য হৈছে, বা কিছুমানে যেনেকৈ এইটো খেতি কৰিছিলে, কৰাৰ পিছত যেতিয়া মজাইক বেমাৰত আক্ৰান্ত হ'ল, তেতিয়া তেওঁলোকে এই খেতিটো একেবাৰে নষ্ট কৰি দিছে। পিছত তেওঁলোকে কি কৰিব, বেলেগ খেতি কৰিব, ধৰক মেক্সিমামে সৰিয়হৰ খেতি কৰিব। যিকি নহওক, কথাটো হ'ল যে ইয়াৰ চিকিৎসা আছে নেকি। বহুতেই কয় যে ইয়াৰ আচলতে চিকিৎসা নাই, কিন্তু চিকিৎসা আছে। তাৰমানে চিকিৎসা থাকিলেও কেনেকুৱা, ধৰক এইটো হালধীয়া হৈছে, এইটো দেখিছে আপোনালোকে পূৰা হালধীয়া হৈছে, কিন্তু এই হালধীয়া হোৱা যিটো পাত সেইটো কেতিয়াও ভাল নহয়। কিন্তু ইয়াক মানে আমি একেবাৰে সমূলি ভাল কৰিব নোৱাৰি, কিন্তু ইয়াক আমি নিয়ন্ত্ৰণ কৰিব পাৰি বা কণ্ট্ৰল কৰিব পাৰি। যি কি নহওক, এই হালধীয়া হোৱা বেমাৰটো প্ৰথমতে যে হয়, সেই ইয়েলো ভেইন মজাইক ভাইৰাছ এটা আছে। ই এটা ভাইৰাছজনিত বেমাৰ, মানে সেই ভাইৰাছটোৰ নাম হ'ল ইয়েলো ভেইন মজাইক ভাইৰাছ। আৰু এই কোনোবা সেউজীয়া পাতত যদি এই বেমাৰটো লাগে, এই ভাইৰাছটো লগাৰ পিছত কি কৰে, এই হালধীয়া হৈ যায়। পাছত এইটো যিটো সেই গছটোও নষ্ট হয়, ইয়াৰ ফলন কিন্তু ভাল নহ'ব। যিটো এই বেমাৰত আক্ৰান্ত হৈছে, গছ যিকোনো শাক পাচলি হৈছে, কিন্তু ইয়াত ফলন ভাল নাপাব, বহু মানে ভাল নহ'ব। আপোনালোকে দেখিব যে ভেন্দি গছত যদি হয়, ভেন্দি গছটোৰ লগে লগে কিন্তু ভেন্দিটো এই ভাইৰাছ বেমাৰ হয়, মানে ভেন্দিটোও হালধীয়া হৈ যায়। গতিকে পাছত গছত ভাল ফলন নহয় আৰু কেঁকুৰা লাগি যায়। এতিয়া আহিছোঁ, বহুতেই ভাবে যে এইটো আচলতে কি কৰিব নোৱাৰি, মানে চিকিৎসা নাই ইয়াৰ, কিন্তু ইয়াৰ চিকিৎসা আছে। এইটো প্ৰথমতে আপোনালোকে যেতিয়া খেতিপথাৰত দুই এটা গছত যেতিয়া হালধীয়া বেমাৰ হ'ল, তেতিয়া আপোনালোকে কি কৰিব, ইয়াৰ চিকিৎসা কৰাব লাগিব। আৰু চিকিৎসাটো কি হ'ব, যি কি নহওক, সন্ধিয়া হৈ আছে, একেবাৰে মানে সন্ধিয়া হৈ আছে, আজান শেষ হ'ল। এতিয়া কথা হ'ল যে ইয়াৰ চিকিৎসাটো কিন্তু আছে। চিকিৎসাটো আকৌ এবাৰ কৈছোঁ যে এইটো ধৰক আপোনালোকক বেমাৰ লাগিছে, ইয়াত কিন্তু এইটো ভাল নহয়, কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি, আমি মানে কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ। আৰু এইটো ক'ৰবাত যদি আক্ৰান্ত হয়, এটা গছত ভাইৰাছ লাগিলে, সেই ভাইৰাছটো কিন্তু মুহূৰ্ততে এই খেতিপথাৰত এটা হোৱাইট ফ্লাই নামৰ এটা সৰু পখিলা আছে, সেই পখিলাটো কিন্তু এই মানে একেবাৰে দ্ৰুত বিস্তাৰ কৰি দিয়ে।
গতিকে এই নিয়ন্ত্ৰণৰ উপায়টো হ'ল যে যিটো গছত লাগিলে সেইটো গছটো লগে লগে উভালি পেলাব লাগে। উভালি পেলোৱাৰ পাছত আৰু নতুনকৈ ইয়াক চিকিৎসা কৰিব লাগে। চিকিৎসাটো কেনেকুৱা আপোনাৰ যেনেকুৱা কীটনাশক আপোনালোকৰ এই যিহেতু এইটো বেছিকৈ খৰচ হ'ব বুলি মানুহে চিকিৎসা নকৰে, কিন্তু চিকিৎসা ধৰক বজাৰত যিটো মালাথিয়ন আছে সেই মালাথিয়নটো কিন্তু আপোনালোকে কম দামত পায়। মালাথিয়নৰ দাম একেবাৰে কম। গতিকে আপোনালোকে যদি এই মালাথিনটো স্প্ৰে কৰে ইয়াৰ খৰচ একেবাৰে কম পৰিব। গতিকে মালাথিন স্প্ৰে কৰাৰ লগে লগে আৰু এটা কি কৰিব আপোনালোকে, এই এচিটামৰিভিড যিটো কয় আপোনালোকৰ এই বজাৰত ইক্কা নামেৰে পৰিচিত বা চাইমা শাৰ্প আদি নামেৰে পৰিচিত, সেই দুটা যদি একেলগে মিক্স কৰি দিয়াৰ লগে লগে কিন্তু সেই যিটো মাখি এই মানে হোৱাইট ফ্লাই যিটো আছে একেবাৰে বগা মাখি যিটো আছে সেইটো কিন্তু একেবাৰে এই নিয়ন্ত্ৰণত আহি যাব। আৰু এই যিটো মালাথিয়ন বা আপোনাৰ গেমাক্সিন বুলি কোৱা হয় আৰু গেমাক্সিন যদি এইটো গেমাক্সিন পাউডাৰটো যদি আপোনালোকে কি কৰে, ধৰক ইয়াত আপোনালোকে ছটিয়াই দিয়াৰ লগে লগে কি হ'ব, ইয়াত লাগি থাকিব। কিন্তু যে পৰৱৰ্তী সময়ত যদি মাখি ইয়াত বহে, সেই মাখি যিটো কণী দিব, সেই কণীটো কিন্তু সেই কিহত মানে যিটো গেমাক্সিন, সেই গেমাক্সিনৰ স্পৰ্শ পোৱাৰ লগে লগে কিন্তু সেই কণীটো নষ্ট হ'ব। এইটো এনেকৈ কি কৰিলে নিয়ন্ত্ৰণ কৰিব পাৰি। বা বিভিন্ন ধৰণৰ ফাংগিচাইড আছে, সেইটো আপোনালোকে ইউজ কৰিব পাৰে। আজিকালি বহুত ধৰণৰ ভাল মানে ফাংগিচাইড আছে, সেই ফাংগাল ইনফেকশ্যনৰ কাৰণে কিন্তু আপোনালোকে সেইটো দিলে নিয়ন্ত্ৰণ হ'ব বা আপোনালোকৰ বিস্তাৰটো নহয়, এইটো ফাইনেল। আৰু এটা কথা হৈছে যে এইটো যদি আপোনালোকে কৰে সবল হয় একেবাৰে, তেতিয়া আপোনালোকে কি কৰিব, ধৰক ইয়াৰ পৰাই বীজ ৰাখিলে নহ'ব, বীজটো সেইটো ভাল গছৰ পৰা ৰাখিব লাগিব। সেই বীজটো শোধন ৰাখিলে নহ'ব, শোধন কৰিব লাগিব। সেই বীজটো শোধন কৰাই আচল কথা। আজিকালি আমাৰ কৃষকে কিন্তু বীজ শোধন নকৰে। মই ইয়াতে যিখিনি দেখাইছোঁ ইয়াতকৈ কিন্তু সিফালে কিন্তু আৰু বহুত বেছি আছে। ইয়াত আপোনালোকে দেখিব পাৰিছে, কিন্তু য'তে যায় এইটো ধৰক 40-50 বিঘামান হ'ব, গোটেই এৰিয়াটোত কিন্তু এই হালধীয়া বেমাৰটো আছে। গতিকে আজিৰ যিটো সাৰাংশ আপোনালোকে বুজিলে, এই হালধীয়া বেমাৰটো কেনেকৈ হয়। এইটো ইয়েলোভেন মজাক ভাইৰাছ এটা আছে, সেই ভাইৰাছৰ কবলত পৰি হয়। মানে এই ভাইৰাছটো য'ত সোমায় তাত মানে এই হালধীয়া হৈ যায়। পৰৱৰ্তী সময়ত এইটো একেবাৰে গছটো একেবাৰে নষ্ট হৈ যায়। আৰু এই ভাইৰাছটো যদি দ্ৰুত স্পীড কৰে, সেইটো স্পীড কৰা যিটো পখিলা আছে, বগা পখিলা বা আপোনাৰ হোৱাইট ফ্লাই নামৰ এটা পখিলা, এইটো দ্ৰুত বিস্তাৰ কৰি দিয়ে। আৰু ইয়াৰ যিটো নিয়ন্ত্ৰণ, সেই নিয়ন্ত্ৰণৰ উপায় হৈছে চিধা কথা আপোনালোকৰ গেমাক্সিন পাউডাৰ যিটো আছে, সেই গেমাক্সিন পাউডাৰৰ লগত এচিটামৰিভিড বজাৰত যিটো আছে ইক্কা বা চাইমা শাৰ্প ইত্যাদি নামেৰে পৰিচিত, সেইটো যদি আপোনালোকে মিক্স কৰি দিয়ে, বগা মাখিটো ধ্বংস হৈ যাব। আৰু এইটো নতুনকৈ বিস্তাৰ নহয়। আৰু বিস্তাৰ হ'বলৈ যদি চেষ্টা কৰে তেওঁলোকে, ইয়াত যিটো আছে গেমাক্সিন পাউডাৰ লাগি থাকিব, সেই গেমাক্সিন পাউডাৰত যদি এই বগা মাখিটো বহিলেও কিছুদিন কি থাকিব, এইটো যিটো কীটনাশক আছে সেই কীটনাশকৰ প্ৰভাৱত কিন্তু এইটো সেই কণীটো নষ্ট হ'ব, এইটোও নষ্ট হৈ যাব তাৰমানে। গতিকে ইয়াত আৰম্ভণিতে আপোনালোকে কি কৰিব লাগিব, ভাল ট্ৰিটমেণ্ট দিব লাগিব বা ভাল চেষ্টা কৰিব লাগিব। যদি একেবাৰে শেষ হৈ যায়, বেমাৰ শেষ লাগি ধৰিছে একেবাৰে, এইটো তেতিয়া কিন্তু নহ'ব। মানে বেমাৰটোৰ চিকিৎসাৰ মূল পদ্ধতি হ'ল আপোনালোকে প্ৰাথমিকভাৱে চিকিৎসা কৰিব লাগিব। য'ত মানে লাগিছে লগে লগে আপোনালোকে সেই যিটো চেষ্টা সেইটো কৰিব লাগিব বা চিকিৎসাটো দিব লাগিব, তেতিয়া আপোনালোকে সফল হ'ব। আৰু এটা কথা হ'ল আপোনালোকক কৈছোঁ যে পৰৱৰ্তী সময়ত যে আপোনালোকে বীজ ৰাখিব, এই ভাল গছৰ পৰা ৰাখিব আৰু বীজটো শোধন কৰিব। বীজ শোধনৰ যিটো প্ৰক্ৰিয়া সেইটো এতিয়া নকওঁ, পিছত নিশ্চয় ক'ম। আৰু যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব বা ফেচবুক পেজটো ফ'ল' কৰিব। নিশ্চয় পৰৱৰ্তী সময়ত খেতি বাতি সম্পৰ্কীয় আৰু ভাল ভিডিঅ' দিম। সকলোকে ধন্যবাদ দি মই এতিয়া শেষ কৰিছোঁ।